যোৰহাটৰ বৰবেটি থান আৰু নৱগ্ৰহ মন্দিৰ কোনজন আহোম স্বৰ্গদেৱৰ দিনত সজোৱা হৈছিল? অপশ্যন 1 ৰাজেশ্বৰ সিংহ। সাতখলপীয়া কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন 3 ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত সাতখলপীয়া কাৰেংঘৰ আৰু তলাতল ঘৰ পকীকৰণ কৰিছিল। কোনজন আহোম স্বৰ্গদেৱে মোহনমালাক নামৰূপীয়া ৰজা পাতিছিল? অপশ্যন 1 ৰাজেশ্বৰ সিংহই। কোন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? অপশ্যন 4 লক্ষ্মীসিংহ। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰু দন্দুৱা-দ্ৰোহৰ অন্ত পৰিছিল? অপশ্যন 1 কমলেশ্বৰ সিংহ। হৰদত্ত আৰু বীৰদত্তই তলৰ কোনখন বিদ্ৰোহৰ নেতৃত্ব লৈছিল? অপশ্যন 3 দন্দুৱা-দ্ৰোহ। কিনাৰাম গোহাঁই কোন? অপশ্যন 4 কমলেশ্বৰ সিংহ। আহোম সাম্ৰাজ্যৰ ৰাজত্বকালৰ সময়সীমা আছিল? অপশ্যন 2 598 বছৰ। চাওলুং চুকাফাই অসমত প্ৰৱেশ কৰিছিল? অপশ্যন 3 ত্ৰয়োদশ শতিকাত। চুকাফাই অসমত প্ৰৱেশ কৰিছিল? অপশ্যন 2 1228 খ্ৰীষ্টাব্দত। চুকাফাই আহোমৰ প্ৰথম ৰাজধানী পাতিছিল? অপশ্যন 4 1253 খ্ৰীষ্টাব্দত। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পথ কোনে সৃষ্টি কৰিছিল? অপশ্যন 1 চুকাফা। আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল? অপশ্যন 3 সোমদেৱ। কোনজন আহোম ৰজাৰ ৰাজত্বকালত পোনপ্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখা হৈছিল? অপশ্যন 3 চুহুংমুং। শদিয়াখোৱা গোহাঁই পথ কোনে সৃষ্টি কৰিছিল? অপশ্যন 1 চুহুংমুং। প্ৰথমজন শদিয়াখোৱা গোহাঁই কোন? অপশ্যন 3 ফাচেংমুং। কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি জনা যায়? অপশ্যন 1 মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ কি আছিল? অপশ্যন 1 পাইক প্ৰথা। ফুলেশ্বৰী দেৱী কোন আছিল? অপশ্যন 1 শিৱসিংহৰ পত্নী। কোন আহোম ৰজাই মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? অপশ্যন 1 চুকলেংমুং। তুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন 1 গদাধৰ সিংহ। প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যন 2 কনচেং। গুৱাহাটীত বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন 2 ৰাজেশ্বৰ সিংহই। চিলাৰায়ৰ প্ৰকৃত নাম কি? অপশ্যন 1 শুক্লধ্বজ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন 1 24 ফেব্ৰুৱাৰী 1826।